ৰাখী বন্ধন উপলক্ষে সেইজনেহে উক্ত দিনটোত উপলব্ধি কৰিছে তাইৰ অনুপস্থিতি। এই কবিতাটি সেইসকল দুৰ্ভগীয়া ককায়েকলৈ বুলি উৎসৰ্গা কৰিলোঁ। কবিতাৰ শিৰোনাম ভাতৃত্ব স্নেহ। এজন বন্ধুৰ অনুৰোধত এগৰাকী ভণ্টিৰ অকাল বিয়োগত আত্মাৰ সদ্গতিৰ কামনাৰে। কথা মৃণাল শইকীয়া, পাঠ বৰষা গগৈ। ভণ্টি, অ' ভণ্টি, নিষ্ঠুৰ নেকি বাৰু মই তোৰ দৃষ্টিত? নে সময়বোৰ নিষ্ঠুৰ, যি মোক অকলশৰীয়া কৰি চিৰদিনৰ বাবে গুচি গ'ল? তোক পাহৰি যোৱা নাই অ' ভণ্টি। আজি যে ৰাখী বন্ধন, তোক হয়তো মনত পেলাই দিব নালাগে, কাৰণ প্ৰতিদিনাৰ দৰে আজিও তই ধূপ চাকি জ্বলাই ৰাখিছ কেৱল মোৰ বাবে। অপেক্ষা কৰি আছোঁ ময়ো, তই অহাৰ বাটলৈ বাট চাই চাই। নাই, তইচোন ইমান দেৰিলৈকে অহাই নাই। মনত আছেনে তোৰ? কম দুষ্ট নাছিলি দে তয়ো। মই অনা উপহাৰটো তোক আগেয়ে দিব লাগিছিল, আৰু তোৰ সেই আনন্দকণ চাবৰ বাবে মই ৭ সাগৰ ১৩ নদী পাৰ হৈও তোৰ কাষত উপস্থিত হওঁ। কিন্তু আজি তোৰ কৌতূহলী মুখখন চাবলৈ তই মোৰ কাষত নাই। কেনেকৈ পাহৰিব পাৰিম তোৰ দুষ্টামি আৰু ভাল লগা সময়বোৰৰ কথা? মোৰ মনত পৰে তই পুৱাই মোৰ বাবে তৈয়াৰ কৰি ৰখা ব্যঞ্জনৰ সুস্বাদুবোৰৰ গোন্ধ মোৰ নাকত আজিও লাগি আছে। পাহৰণিৰ গৰ্ভত তোক ম্লান কৰি পেলোৱা নাই অ' ভণ্টি। মই জানো আজিৰ দিনটোৰ বাবে তই অধীৰ আগ্ৰহেৰে ৰৈ থাকিবি বুলি, কিন্তু তোক যে বিচাৰি নাপাওঁ। তই ক'ত গলি অ' ভণ্টি? মনত পৰে সেই দিনটোৰ কথা। মাৰ আচাৰিৰ কোববোৰ যে মই গাত পাতি লৈছিলোঁ তই দুখ পাৱ বুলি, কিন্তু আজি তই গোটেই জীৱনটো দোষী কৰি গুচি গলিগৈ এক অচিন পৰীৰ দেশলৈ। নিয়তিৰ নিষ্ঠুৰ পৰিশ্ৰাসত তয়ো এদিন হাৰ মানিলি। আকৌ কেতিয়া আহিবি? তই এবাৰো মোক কৈ নগলি ভণ্টি। মই বাট চাম তই অহালৈ। মৰমৰ বান্ধোনৰ ৰাখীডাল সযতনে ৰাখি থৈছোঁ তই নহালৈকে। ৰাখীডালকে চাই চাই তোক মনত পেলাই থাকিম। তই আহিবিনে ভণ্টি? আকৌ এবাৰ আহিবি মৰমীয়াল ভণ্টিজনী হৈ। চিৰদিনৰ বাবে আমাৰ ভাতৃত্ব স্নেহৰ মৰমৰ বান্ধোন চিৰযুগমীয় হৈ থাকক।